কবিতাৰ শিৰোনাম যুঁজাৰু। কথা মুকুল সোণোৱাল। জীৱনৰ হৰপিল পথত এখোজি দুখোজিকৈ আগুৱাই গৈয়ে আছো যেন অবিৰাম যাত্ৰা। দেখিছো মই দূৰণিত এখন সোণোৱালী সপোনৰ দেশ। লক্ষ্য কৰি লৈছো মই তাকে। যাত্ৰা পথটো দেখোন বিষাক্ত কণ্টকেৰে ভৰা। নাই এইবোৰ আঁতৰাই হ'লেও মই যাবই লাগিব। নোৱাৰোচোন যাব। মোৰ ভৰি দুখন কাঁইটেৰে বিন্ধি পেলালে। সুৰা সুৰে তেজ ববলৈ ধৰিছে। যন্ত্ৰণা কাতৰ হৈ চিঞৰিছো। দেহটো অৱশ হৈ পৰিছে। নাই মই ভাগৰি নপৰো। মনটোৰেহে আচল কথা। দৃঢ় কৰিছো মোৰ মন। যিমানেই প্ৰত্যাহ্বান নাহক কিয় সকলোৰে সৈতে যুঁজিবলৈ শিকিম। জীৱন যুঁজৰ এজন সফল যুঁজাৰু হৈ। ধন্যবাদ।